Hi guys, welcome to my YouTube channel. So guys, as you can see, পিছফালে পুরা জাম সাম হৈ আছে। তো guys, পুরা মানে গুৱাহাটীত আজি আছো। তো 3 দিন হৈ মই ভিডিঅ' দিয়া নাই। তো আজি মানে ব্লগটো মই গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিছো। তো মই পূজাহঁতৰ ৰুমত আছো, পূজাহঁতৰ ৰুমত। Guys, guwahati theke moi guru khai থাকিব চলে আছে ফটো উঠিবি নেকি বসি আছে পুৰা ফটো উঠিবৰ কাৰণে বাট মই উঠিলো দুটামান পিছত বাই বাই মই যামে চাই আছো তো ফটো চটো উঠি আমি ফ্ৰুট বেচৰ পৰা এতিয়া অলপ ওলাই আহিলো তাৰ পৰা কিবা খাব ইয়া পানী ফুচকা ওয়াও টেস্টি টেস্টি একদম ৰঙা নীলা হালধীয়া একদম পুৰা এয়া বোলে কিবা ঘুগুনি ফুচকা না কি কয় ট্ৰাই কৰি চাব আজি তো এয়া আমাৰ মনিষা ৰাণী পুৰা ঘুগুনি মাৰি আছে ঘূৰি ফুৰিছে কাম বন নাইকিয়া আৰু মই কিচকি আহি আছে এই হৰৰ হাউচত যায় বোলে আমি আছো বৰ্তমান চেণ্ট্ৰেল মল শুনো এইটো হৰৰ হাউচ হন্টেড হাউস লিখাই আছে shopping কৰি আছে হতে লবি নাকি তো আমি মলখনক লৈ ব্যস্ত মানে মলতে ঘূৰি আছো আৰু পুৰা মলতে এনজয় লৈ আছো এই ভিডিঅ হ'ল দেখোন এই ঠাণ্ডা তো গাইজ এতিয়া আমি মলত সোমাই এনে বেকাৰ ঘূৰি ফুৰিছোঁ আৰু মোৰ নিচিনা কোনে কোনে আছা মলত আহি বেকাৰ শ্বপিং নকৰি কিনে ঘূৰি যোৱা ল'ৰা ছোৱালী কমেণ্ট কৰিবা মই আছোঁ নিজক লৈ আৰু চিৰি দাবদান ব্যস্ততা মানে মলত গৈ কি ৰিলেক্স মাসাজ কৰিছে কি ৰিলেক্স ফিল কৰি আছে চাগে টোপনি আহি যায় কাৰণ ৰিলেক্স ফিল কৰি চেণ্টাৰত সোমালো ফটো চটো উঠিলো এতিয়া আকৌ চিটি চেণ্টাৰত আহিছো দেন মলত আহিলে এইটোৱে আৰু মলত মানে গুৱাহাটীত আহিলে এই দুটা মলত যদি নোসোমাও মনটো শান্তি নালাগে বাহ সেয়া কি কৈছে শুনিছা পইচা হ'লে টকা লাইফ দ্য লাইফ ব্লগাৰ বাইদেউ আমাৰ ব্লগাৰ নহয় জানো ব্লগ বনাই আছে ডিউটি আজি অফ মোৰ সেইকাৰণে লৈছোঁ না মলত পুৰা মানুহ মই এণ্ট্ৰি দি আছোঁ ভিডিঅ'টো ধুনীয়া ন লাইন পাতিব লাগে মোৰ কাৰণে ৰখি আছে স্কুটিখন মই ল'ম
ফটো মাৰিটা ওপৰটো ফটো হেৰি কৰিব লাগিব মোক দিবি ফটো 15 আগষ্টৰ কাৰণে এয়া ধুনীয়া সজাই আছে মংগল পাণ্ডে 15 আগষ্টৰ কাৰণে এয়া ফটো কেইটা ফটো উঠোৱা মানুহ বহুত বিশালত আহি ম'ম' খাই আছো বিশাল এইটো চাৰ্টটো ভাল লাগিছে মজা মজা চাৰ্ট আছে কোনটো পচন্দ হৈছে সেই চাৰ্ট নো চেল 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 49 ডিছকাউণ্ট দি আছে বিগ বজাৰত আহিব পাৰে আপোনালোকে চেল চেল তেতিয়া পৰা চিঞৰি আছে আৰু বাস্কেট এটা লৈ লওঁ কি কাম বন নাই ছোটা ছোটা বেবীৰ ইমান ধুনীয়া ধুনীয়া